এইটো বৰা চাউল আৰু গাহৰি লগত আছে আলু বিলাহী আৰু এটা টেষ্ট কৰি চাও কেনেকুৱা মজা বহুত দিনৰ পৰা ভাবি আছিলোঁ এদিন গাহৰি আৰু জলপান খাম ফাইনেলি আজিৰ দিনটোত মই গাহৰি আৰু জলপান বনালোঁ লগতে বন্ধুও আহিল বন্ধুৰ সৈতে আজি খালোঁ এসাঁজ গাহৰি আৰু জলপানৰ লগত বাট আপোনালোকে কমেণ্ট কৰিবচোন এই মই যে জলপানটো বনাইছোঁ আৰু এই গাহৰি মানে জলপান লগত খাই আপোনালোকে কেনেকুৱা পায় একচুৱেলি জলপান কিন্তু জলপান চাউলটো মই গোটেই ৰাতিটো তিয়াই পিনে থৈ দিছিলোঁ আৰু থৈ দিয়াৰ পাছত ৰাতিপুৱা আৰু ধুই মেলি লাহেকৈ কৰিলোঁ কুকাৰটোত দিলোঁ কুকাৰটোতো মই চাউল যিমানখিনি আছিলে পানীও সিমানখিনি দিছোঁ বেছি ওপৰলৈকে দিব নালাগে চ' সিমানখিনি দি দুটা বা এটা চিটি মাৰি দিলে মানে হৈ যায় এটা দিলে হৈ যাব আৰু চ' এনেকৈ আৰু জলপানখিনি হৈ যায় ধুনীয়া আছে খাবলৈ একদম এটা জলপানখিনি আজি বন্ধুৰ সৈতে খালোঁ আৰু ইয়াৰ বন্ধুকো অকণমান ট্ৰাই কৰিব দিছোঁ কেনেকুৱা হৈছেনো বুলি ইয়াৰ প্ৰথমতে মই বন্ধুকে দিছোঁ টেষ্ট কৰিবলৈ খাবলৈ একচুৱেলি আজি মই গাহৰি আৰু ইয়াৰ আলু আৰু তেল এনেকৈ বনাইছিলোঁ জলপান আৰু সেইকাৰণে প্ৰথমতে বন্ধুকে ক'লোঁ খাই চাওকচোন বুলি মোৰ দৰে এনেকৈ কুকাৰত কোনে কোনে বনাই খাইছে জলপান কমেণ্ট কৰিব হৈছে মজা আজি আছিলে মোৰ গাহৰি আৰু জলপান গাহৰিটো টেষ্ট কৰিছা আৰু কেনেকুৱা মজা বোলে থেংক ইউ শেষত সকলোকে ধন্যবাদ জনাইছোঁ প্ৰথমৰ পৰা শেষলৈ মোৰ ভিডিঅ'টো চোৱাৰ বাবে চ' আজিলৈ আকৌ এটা পুনৰ ভিডিঅ'ত আপোনালোকক লগ পাম বাই বাই